পুনঃপুনিকত থকা দশমিক ভগ্নাংশ p/q আৰ্হিলৈ পৰিৱৰ্তন কৰিব লাগে। উদাহৰণ 3ত কি দি আছে যে 0.81 এই 0.81 ওপৰত ডট ডট দিয়া আছে, তাৰমানে এইটো পুনঃপুনিক অৱস্থাত আছে। ইয়াক আমি কি কৰিব লাগে, p/q আকৃতিৰ ভগ্নাংশলৈ নিব লাগে। তো ইয়াৰ সমাধান কৰিবলৈ হ'লে তাৰমানে আমি এই 0.81ক আমি p/q আকাৰত নিবলৈ হ'লে কি কৰিব লাগিব, ইয়াৰ এইটো এনেকৈ কৰিব পাৰি যে সমাধান দি পেলাই আমি 0.81 যিটো আছে তাৰ যিহেতু পুনঃপুনিক হৈছে, গতিকে ইয়াক পুনঃপুনিকক আমি এনেকৈ লিখিব পাৰি ইকুৱেল টু লিখি পেলাই, যিহেতু 8 আৰু 1ৰ পুনঃপুনিক হৈছে, গতিকে পইণ্টৰ পিছত আমি কি কৰিম, এই 81টো ডাবলত হৈ থাকিব, মানে 81 81 81 81, কাৰণ 8 আৰু 1ৰ কি হৈছে পুনঃপুনিক হৈছে। তো ডট 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 তাৰমানে কি, আৰু 81 81 বহুত লিখিব পাৰি, কিন্তু আমি লিখা নাই, আমাৰ ডট ডট দি মানে এৰি থৈ দিছোঁ। এতিয়া আমি কি কৰিম যে এই বস্তুটোক এইখিনিক আমি x বুলি ধৰিলোঁ, ধৰোঁ যে x ইকুৱেল টু কিমান, এইটো ধৰোঁ x ইকুৱেল টু 0.8181, মই এই গোটেইখিনিক x বুলি ধৰি ল'লোঁ, আৰু এইটোক মানে সমীকৰণ 1 বুলি ধৰিলোঁ। আৰু এতিয়া আমি কি কৰিব লাগিব, এতিয়া আমি কৰিব লাগিব যে এই x আৰু xৰ যিটো দুই চাইডত আমি কি কৰিম, আমি 100 দি পূৰণ কৰিম। কিয় কৰিম, কাৰণ এই ইয়াতে কেইটা নাম্বাৰৰ পুনঃপুনিক হৈছে, দুটা নাম্বাৰত 8 আৰু 1, এই দুইটা নাম্বাৰৰ যিহেতু পুনঃপুনিক হৈ আছে, গতিকে আমি দুই চাইডত 100 দি পূৰণ কৰিব লাগিব, মানে 1ৰ লগত দুটা শূন্য দি আমি পূৰণ কৰিম। তো 1ৰ লগত দুটা শূন্য মানে 100 দি পূৰণ কৰিলে দুই চাইডত কিমান হ'ব, ইয়াত 100ৰ লগত যদি আমি xৰ লগত 100 পূৰণ কৰিলে 100x হ'ল ইকুৱেল টু এইটোৰ লগত যদি আমি 100 পূৰণ কৰোঁ কিমান হ'ব, আমি জানো কোনোবা এটা অংকৰ লগত যদি আমি 100 পূৰণ কৰোঁ তেতিয়াহ'লে সদায় দশমিকটো কি হয়, 2 ঘৰ পিছুৱাই আহি যায়। তো ইয়াৰ লগত যদি আমি 100 পূৰণ কৰোঁ তেতিয়াহ'লে দশমিক 2 ঘৰ পিছুৱাই আহিলে এইখিনি জেগাত আহি যাব, এইখিনি জেগাত আহি গ'লে কিমান থাকিব, আমি কিমান পাম, 81.8181, তাৰমানে দশমিকটো ইয়াতে আহি গ'ল, আৰু ইপিনে কিমান থাকিল 8181, তো 81.818181 এইটো হৈ গ'ল আমাৰ 100 পূৰণ কৰাৰ পিছত এইটো, আৰু ইয়াক আমি 2 নম্বৰ সমীকৰণ বুলি ধৰিলোঁ। এতিয়া আমি কি কৰিম, এতিয়া আমি দুইটা মানে এইটো 2 নম্বৰ সমীকৰণ, এইটো 1 নম্বৰ, 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণ আমি কি কৰিম, বিয়োগ কৰিম, 2ৰ পৰা 1 বিয়োগ কৰি, তাৰমানে 2 নম্বৰৰ পৰা আমি 1 নম্বৰ বিয়োগ কৰিবলৈ হ'লে আমি কি কৰিছোঁ, এডাল টান দি থৈ দিছোঁ, এডাল টান দি দিছোঁ। এতিয়া আমি এইটো সমীকৰণৰ পৰা এইটো সমীকৰণ বিয়োগ কৰি আছোঁ, তাৰমানে 100xৰ পৰা ছিংগল x এটা বিয়োগ কৰিলে আমাৰ 99টা x থাকিব, আৰু এইটোৰ পৰা এইটো বিয়োগ কৰিলে তাৰমানে 81.8181ৰ পৰা 0.8181 বিয়োগ কৰিলে কিমান থাকিব, আমি 0.818182 এইটোৰ পৰা এইটো বিয়োগ কৰিলে, এইটোৰ পৰা এইটো বিয়োগ কৰিলে 0 পালোঁ, আৰু এই 81ৰ পৰা 0 গ'লে 81, কাৰণ 1ৰ পৰা 1 গ'লে 0, 0ৰ পৰা মানে এই 1ৰ পৰা 1 গ'লে 0, 8ৰ পৰা 8 গ'লে 0, 1ৰ পৰা 1 গ'লে 0, 8ৰ পৰা 8 গ'লে 0, এনেকৈ এই গোটেইখিনি এই দশমিকৰ ইপিনে গোটেইখিনি গুচি গ'ল। ইয়াত থাকিল 81ৰ পৰা 0 গ'লে মানে 81, তো 81.00 দিয়া হৈছে। এতিয়া আমি যিহেতু x লাগিব, কাৰণ xটোক আমি সেই p/q লিখিব লগা হৈছে, এইটো আছিলে xৰ ভেলুজ, গতিকে আমি xটো ৰাখি দিলে xটোৰ লগত 99টো পূৰণ হৈ আছিলে, গতিকে আমি জানো যে পূৰণ থকাবিলাক যদি আমি সমানৰ এই চাইডত লৈ আহি যাওঁ, স্থান সলাই দিওঁ, তেতিয়াহ'লে কি হৈ যায়, এইটোৰ পূৰণটো হৰণ হৈ যায়, গতিকে xটো ৰাখি দিলে 99টো কি হৈ যাব, হৰণ হৈ পেলাই এই 81ৰ তলত আহি যাব। এতিয়া আমি কি পালোঁ যে x ইকুৱেল টু 81/99। এতিয়া আমি দেখিছোঁ যে দুইটাক আমি কিবা এটা অংকৰে আমি কাটিব পাৰি, কেনেকৈ, যে আমি যদি 9 দি এইটো কাটোঁ, দুইটাক কাটিব পাৰি, 9 81 কিমান বাৰ যায়, 9 9 গুণ 81, গতিকে 9 আহি গ'ল, আৰু 99ক আমি 9 11 99 লিখিব পাৰি, গতিকে 9/11 হৈ গ'ল। এতিয়া x ইকুৱেল টু p 9/11, x মানে এইটো আছিলে এইটো, গতিকে এই আল্টিমেট এইটোৰ আমাৰ যদি p/q আকৃতি হৈ গ'ল 9/11, তো এনেকৈ আমি এইটো কৰিব পাৰি। উদাহৰণ 4, ইয়াত কি আছে যে 0.81ক p/q আকৃতিত প্ৰকাশ কৰিব লাগে। এতিয়া ইয়াত 0.81 অকল 1ৰ পুনঃপুনিক হৈ আছে, গতিকে ইয়াক আমি p/q আকৃতিত ভগ্নাংশলৈ নিব লাগে। আগৰটোত কি আছিলে, দুটা আছিলে, দুইটাত হৈছিলে, গতিকে আমি কি কৰিছিলোঁ, বেছিকেলি গোটেইখিনিত ধৰি পেলাই আমি 100 দি কৰিছিলোঁ। ইয়াতে কি আছে, এটা ছিংগল লেটাৰ, তো আমি প্ৰথম যিটো আছে এইটোক আমি লিখি দিম, x বুলি ধৰি লৈছোঁ, যে আমাৰ যিটো আছে এইটো কি ধৰোঁ যে x ইকুৱেল টু কিমান হয়, যিহেতু 0.81 অকল 1ৰ মানে এইটো পুনঃপুনিক হৈ আছে, গতিকে আমি কি কৰিম, 0.8111 অকল 1হে ডাবলত হৈ আছে, গতিকে 1 দি পেলাই থৈ দিম, এইটো x বুলি ধৰিলোঁ। এটাৰ কাৰণে যিহেতু 1ৰ ডাবলত হৈ আছে, গতিকে আমি অকল 1টো বহাই গৈ থাকিম। এতিয়া এইটোক x বুলি ধৰিলোঁ। এতিয়া যিহেতু আমি চাব লাগিব যে ছেকেণ্ড টাৰ্মটোক আমাৰ কাম হ'ব যে আমি কেইটা নাম্বাৰৰ কেইটা সংখ্যাৰ অংকৰ মানে পুনঃপুনিক হৈছে সেইটো চাব লাগিব। ইয়াত এটাৰ অকল 1ৰ মানে অকল এটাৰ কি হৈছে পুনঃপুনিক হৈছে, গতিকে আমি কি কৰিম, 1ৰ লগত এটা শূন্য লগাই পূৰণ কৰিম, মানে 10 দি দুই চাইডত পূৰণ কৰিম। ইয়াৰ লগত 10 পূৰণ কৰিলে 10x, আৰু এই চাইডৰ লগত 10 পূৰণ কৰিলে কি হ'ব, 10 1 ঘৰ আগত যাব, 100 যদি হয় তেতিয়াহ'লে 2 ঘৰ গৈছিলে, 1000 দি পূৰণ কৰিলে 3 ঘৰ পিছুৱাই আহি যাব। ইয়াত যিহেতু 10 দি আমি এই চাইডত 10 দি পূৰণ কৰি এইটো পাইছোঁ, এই চাইডত 10 পূৰণ কৰিলে এক চাইড মানে এটা পইণ্ট ইপিনে আহি যাব, এটা কৰি পিনে আহি গ'লে কিমান হ'ব, ইয়াতে পইণ্টটো আহি যাব, তাৰমানে 8.111 ইয়াৰ ভেলুটো হৈ যাব গৈ পেলাই। এতিয়া আমি কি কৰিম, এতিয়া আমি এই দুটা কৰি ল'লোঁ, আৰু
এতিয়া আমাৰ কাম হৈছে যে যেহেতু ইয়াত কেইটা আছে দশমিকৰ পিছত কেই ঘৰ আছে 2 ঘৰ আছে দশমিকৰ পিছত 2 ঘৰ থকাৰ কাৰণে আমি কি কৰিম এতিয়া আকৌ 100 দি পূৰণ কৰিম 2 এতিয়া আকৌ 100 দি যদি পূৰণ কৰোঁ এইটোক যদি 100 দি পূৰণ কৰোঁ কি হৈ যাব ইয়াত x ৰ লগত কিমান হৈ গ'ল 100 * x আৰু ইয়াৰ লগত যদি 100 পূৰণ কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব 2 ঘৰ পিছুৱাই যাব ইয়াতে 81.111 এইখিনি বস্তু আহি গ'ল হয় এতিয়া আমি ধৰিছোঁ যে এইটোৰ পৰা এইটো বিক কৰি দিওঁ যদি 100x ৰ পৰা 10x বিক কৰি দিওঁ 90x হ'ব ইয়াতে পইণ্ট ইয়াৰখিনিৰ পৰা এইখিনি বিক কৰি দিলে নাইকিয়া তো 81 পৰা 8 বিক মানে 81 - 8 বুলি দিছে তো 81 পৰা 8 বিক কৰিলে আমি জানো 73 হয় 73 হৈ গ'ল এইটো 81 - 8 তাৰমানে ইয়াৰ পৰা এইটো বিক কৰা হৈছে এইখিনি ৰাখি থৈছে তেনেকৈ এতিয়া আমাৰ যেহেতু x লাগে তো x টো ৰাখি দিলে 92 আহি প্লাই কি হ'ব 81 - 8 ৰ তলত ডিভাইড হ'ব এতিয়া 81 পৰা 8 গ'লে 73 ইয়াত থাকি গ'ল 90 গতিকে এইটোক আমি কাটিব নোৱাৰি গতিকে ইয়াত x ৰ ভ্যালুজটো এইটো 73/90 হৈ গ'ল আৰু সেইটোৱে আমাৰ 0.81 ৰ p/q আকৃতিত প্ৰমাণ হৈ গ'ল এতিয়া আহো উদাহৰণ নম্বৰ 5 ইয়াত কি আছে 3.81 ক p/q আকৃতিত ভগ্নাংশলৈ নিয়া ইয়াতে কি আছে ইয়াতো এটা অকল 1 ৰ কি হৈছে ডাবলেট হয় মানে এই হৈ আছে পুনপুনিক হৈ আছে ইয়াক আমি p/q আকৃতিত নিব লাগে 3.81 আমি ধৰিছোঁ প্ৰথম যে x = যিটো আছে সেইটো ধৰিলোঁ এতিয়া ইয়াক আমি এনেকৈ লিখিব পাৰি যে 3.81 ক আমি লিখিব পাৰি 3+.81 বুলি লিখিব পাৰি কাৰণ এইটো কি হৈছে গোটা আৰু এইটো পইণ্টত থকা বস্তুখিনি আমি দুইটা আকৌ যদি এড যোগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব 3+0 মানে 3.81 হ'ব এইটোক আমি এনেকৈ লিখিব পাৰি এতিয়া 3 টো 3 আছেই প্লাছ এইটোৰ মান আমি অলৰেডি জানো এইটোক p/q আকৃতিত নিবলৈ হ'লে আমি আগতে পাই আহিছোঁ আগৰ এইটোত x = কিমান পাইছিলোঁ আমি 73/90 তাৰমানে এই অংকটোৰ 0.81 ৰ মানটো আমি পাইছিলোঁ কি 73/90 গতিকে আমি কি কৰিব পাৰি এতিয়া 3 প্লাছ এই 0.81 ৰ জেগাত আমি যিটো ভ্যালু পাইছিলোঁ সেইটো বহুৱাই দিলোঁ 73/90 এতিয়া দুইটা যোগ কৰি দিলে তাৰমানে লসাগু লৈ প্লাছ যোগ কৰি দিলে কিমান পাম 270 প্লাছ 73/90 কেনেকৈ কৰিলোঁ ইয়াৰ তলত 1 আছে 90 * 1 হ'লে কিমান হয় 90 ইয়াত যেহেতু 1 ৰ লগত 90 পূৰণ কৰা হৈছে তলৰটোৰ লগত গতিকে ওপৰত 90 পূৰণ কৰিলে 390 কিমান হ'ব 3 × 27 270 প্লাছ ইয়াৰ তলত 90 আছে গতিকে 90 + 70 আমি 73 আমি ওপৰত যোগ কৰি দিলোঁ দুইটা যোগ কৰিলে 343/90 গতিকে আমি এনেকৈ সহজে আমি এইখিনি কৰিব পাৰিম